বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে সুথল। জুমি আছে পিমন বাবানু হৰি পিমন বাবানুক চাইছে নে মাকক চাইছে হেই কি কথা কোৱা তুমি কি কথা কওঁ ভাল কথাইটো কৈছো সিহঁত দুটালে বৰ মনত পৰিছ সিহঁত দুটালে মনত পৰিছে নে মা কলে বেয়া লাগে অৱশ্যে গিৰিয়েকটো লগত নেথাকে নহয় পুলিচতে কৰে নগাঁৱতহে থাকে এইটো সময় হেৰি নহয় নহলে একেলগে আমাৰ ঘৰলৈকে চপাই আনো বলক হে ধেমালি কিয় কৰা ন ধেমালি নাই কৰা সঁচা কথাই কৈছো আহক লৈ আহোংগে ৰবা চোলাটো পিন্ধিব লাগিব লৈ আহোংগে তাই শুনাই শুনাই গান ৰাউচি জুৰি গাব 4 চকীয়া কিনিব 2 চকীয়াত উঠাব সেই ঘৰত পাচলি নাই সেইটোহে খবৰ ৰাখে আহক আহক বলক আজি এইটো চেনিটাইজাৰ নেকি অলপ লগাই লওক হে নালাগে নালাগে কিয় নালাগে হ'ব দিয়া তোমাৰ পৰা ল'বলৈ ভয়ে লাগে আৰে আমাৰ পৰা ল'ব কিয় ভয় লাগিব লওক লওক এই হোলী দিনাখনৰ কথাবিলাক মনত পৰি যায় হোলীতনো কি হৈছিল এই বোৱাৰীজনীয়ে দেখিলে বৰ ডাঙৰ কথা হ'ব নহয় প্ৰেষ্টিজ চব যাব মোৰ আপুনি কি কৰিছে এইবোৰ 42 দিনে যি কৰিলো হেৰি লকডাউনত আপুনি যি কৰিলে কিন্তু এতিয়া এইবোৰ কৰিলে মানুহে কি বুলি ক'ব বোলে অভ্যাসৰ নৰ কৰ্ণপথে কৰে সৰ দিয়ক মানুহে মুখে বেয়া পাব এতিয়া মতাৰ হাতত ঝাৰু তুলি ললে যে লাজ পালি এই হেৰিয়াৰ ঘৈণীয়েক গাগদা কোৱা মই মানে বিশেষ কাম এটাত আহিলো আহিব নালাগিছিলে কিয় কিয় লকডাউন চলি থকা নাই ঘৰতে সোমাই থাকিব লাগিছিলে লাগিছিলে কিন্তু মই বিশেষ কথা এটাৰ কাৰণে আহিলো আচ্ছা ঠিক আছে বাৰু কোৱা আপুনি সুধিলে যে মই বিশেষ কথাবিলাক এনেকে শুই শুইয়ে শুনো হয় যে আপোনাৰ কাৰণে ৰৈ আছো এখন মাৰচোন এই ৰাতিপুৱাই টেনচনৰ কথা কৈ মাথাটো বেয়া নকৰিবি আজি স্যাৰ টেনচনৰ কথা ক'বলৈ অহা নাই বেলেগ কথা এটাৰ কাৰণেহে আহিছো কি কথা তাৰ আগতে মই কথা এটা জানি ল'ব লাগিব কি জানো স্যাৰ আপুনি বেহৰবাৰী আউটপোষ্ট থানাখনতে থাকিবনে নে চিটুৱেশ্যন নৰ্মেল হ'লে ইয়াৰ পৰা গুচি যাব ইয়াতে থাকিম ঐ কি হ'ল তোৰ আৰে গাগদা গাগদা মানুহজনে দেখোন নাকৰ শব্দ কৰি এতিয়া কোৱাধহে লাগিল কথাটো দেখোন নুশুনিলে এই বোৱাৰীজনী ক'ত গ'ল আজি এপাকো দেখা নাই যে কাইলৈৰ পৰা আকৌ সেইটো ৰুম ল'ব লাগিব চে হৰি কি কৰিছে উঠ ফাটিছে মে মাহত আপোনাৰ উঠ ফাটেনে উঠে কি জানে কি মাছ চলি আছে লিফ গাৰ্ডটো ক'ত আছে
মইহে জানো মোৰ কিমান দুখ লাগিছিলে। চৰি দে গাৰ্গদা লগাই লওক গালি নাফাৰো দিয়ক নালাগে আকৌ অপমান কৰিবা তুমি মোক। নসৰু গাৰ্গদা বডি লোচন আৰু চেনিটাইজাৰৰ কথাটো বহুত বেলেগ এনেকুৱা চিটুৱেশ্যনত আমি আপোনাক গালি ফাৰিম নেকি কওকচোন লগাই লওক জোতা কিয় খুলি আছে ভৰিৰ পৰা ষ্টাৰ্ট কৰো নেকি? হালা চেনিটাইজাৰ ভৰিত লগাই নেকি হাতত লগাবৰ কাৰণে লওক এই হালা হালাটো মৰমৰ মাত নে গালি বাৰু? এ পাগল কি হৈছে তোৰ? টুডে আই এম চ' হেপী ছাৰ। সেইকাৰণে তই কান্দিছ? য়েছ ছাৰ আই এম চামথিং ইউনিক। আপুনি যে থানাত থাকি যাম বুলি ক'লে আই এম চ' হেপী। এতিয়া ছাৰ কথা এটা ভাবিছোঁ। কি কথা? ছাৰ আপুনি মোক থানাত ইনফৰ্মাৰ হিচাপে ৰাখিবনে? কি? হয় ছাৰ আপোনাক প্ৰপ'জেলটো দিলোঁ আপুনি ভাবি চাব আহিছোঁ ছাৰ। আৰে আকৌ এটা নতুন পাগলৰ পাল্লাত পৰিলো মই। খওক ৰ'বা মই মাস্কখন পিন্ধি লওঁ ভাইৰাছটো সোমাই যাব পাৰেতো। খওক আৰে খওক না কৈয়ে আছো মই। আমিতো একো শুনা নাই আচ্ছা এই মাস্কখন লগালো যে সেইকাৰণে চাউণ্ডটো চাগে বাহিৰত ওলাব পৰা নাছিল। ঠিক আছে কথাটো কওকচোন এতিয়া মানে কথাটো অকণমান চিক্ৰেট দেই। হয় নেকি কেৱল তোমাৰ আৰু মোৰ মাজত থাকিব। ইমান চিক্ৰেট না তাৰ মানে আপুনি ফ্ৰেমত পৰিছে ফাগুনৰ বতাহ বলিছিল যে ফাগুনৰ বতাহ বলিলেই মানে প্ৰেমত পৰিবই লাগিব 100% বুলি ক'ব নোৱাৰা 50-50 মানে ছোৱালীজনীয়ে মোক ভালে পায় কিন্তু হাইটটো লৈহে প্ৰব্লেম হাসাও নি মোৰতো এতিয়া ওখ হোৱাৰ কোনো ষ্টেপ নাই স্কোপ নাই আচ্ছা স্কোপ নাই গতিকে মই ভাবিছো যদি বেছিকৈ আপত্তি কৰে তাই উঠাই দিম মানে উঠাই আনি বিয়া পাতি ল'ম কিন্তু তোমালোকে মোক বচাব লাগিব নাফাই মুকুট বাই এইবিলাক কথা বাবা তুও ভাব কিন্তু কই দিছো একবারে নাফাই নো কথাটো শুনি যোৱাছো এই শুনাছো নাফাই ও মুকুট বাই নাফাই আৰে সম্পূৰ্ণ কথাটো নুশুনাতে এনেই নাপায় কৰি গ'ল এইজনে আকৌ তেতিয়াৰ পৰা টোপনিয়েই মাৰি আছে নে চুৰিয়াটো আকৌ কিয় ল'লে কৰোণা ভাইৰাছৰ ভয়তেই চাগে চুৰিয়াটো ল'লে ছাৰ এই মাস্ক লগাচোন কি হ'ল ছাৰ ডিচিশ্যনটো ল'লেনে কিহৰ ডিচিশ্যন মোক ইনফৰ্মাৰ কৰি ৰখাৰ ছাৰে একো নক'লে যে এনে টেনশ্যন ছাৰে আৰু এটা টেনশ্যন দি দিলে নহয় চাকে দেই এই চবৰ পৰা মানে কাম এটা কৰাৰো শান্তি নাই কি যে হ'ব নহয় কি হলে মনিকা মালা
কি হবলৈ আছে সেই কাপোৰ গাল ধুবলৈ গৈছো টেপৰ তলত সেইজনী বহি আছে কোনজনী সেই বগাকে পি মনৰ মাক নে কি কলে যায় নেযাওঁ নেযায় যদি এই কাপোৰ কেইটাকে ধুৱকগে দিয়া হওক লৈ যাওক তুমি কিয় নোধোৱা মই সেইজনীৰ লগত শাৰী পুৰাই ধুব নোৱাৰো দেই গুৱাহাটীত কৰোণা ওলাইছে কাইলৈৰ পৰা সেইটো ৰুমত থাকিম এইজন আকৌ কোন অৰে অৰে কি কৰি আছে নাই মানে ছাৰ হেৰি নাক বজাই শুবলৈ এনেকে থানালৈ আহিছে নহয় মানে এই মুকুতাক কিবা এটা কথা কৈ আছিলো ছাৰ মুকুতা দা অঁ ক'ত মুকুতা দা ক'ত ইয়াত হে উল্টা পুল্টা কথা ক'ব আহিছে বা মুকুতাই মোক ক'ত ফচাই দিলে দেখিছা আচ্ছা কমল তই বাৰু মোক কিমান ভাল পাৱ বহুত ভাল পাওঁ যদি মই ছোৱালী এজনী পলাই আনো তই মোৰ লগত যাবি লগত যাব নোৱাৰিম আধা ঘণ্টাৰ পিছত কিন্তু মই যাম আধা ঘণ্টা পিছত আকৌ কিয় হেণ্ডকাপ লগাই চচৰাই আনি আপোনাক লকবত সোমাব নালাগিব জানো ননচেন্স এয়া মোৰ প্ৰতিটো ভাল পোৱা ষ্টপ ইট লকডাউনত মানুহৰ বেলেগ চিন্তা তেখেতৰ ছোৱালীৰ চিন্তা পাইছেনে বিচাৰি আছো পাম আৰু পোৱাই নাই তাৰমানে পাম আৰু বিচাৰি আছো বিচাৰক কিহৰ বিচাৰক ছাৰ কাগজখন বিচাৰক অঁ অঁ কাগজখন বিচাৰক কোনফালে যাম হেই, কি হৈছে তোমাৰ কৰোণা ভাইৰাছ ছাৰ ছাৰ কৰোণা ভাইৰাছ হৈছে খাটাং কি কথা কোৱা হে কিয় ভয় খুৱাই দিয়া এনেই এনেই ও স্যার আমরা জি কন্ডিশন হইলেও ডিউটিটো সরিয়ে থাকিব লাগিব লাগিব স্যার সরকারে আমার কারণে কি প্রোটেকশন লইছে হোক স্যার ভাইরাসটো তো সুর বা দখাই নয় যে পুলিশক দেখিলেই ফলাবো স্যার আমরার কি হবো স্যার হে ঠাকুর বাবা বা ধুনীয়া কথা ক'লা দেই কি সুস্মিতা আপনি আমার গাত টাচ কিয় করিছে হ্যাঁ হে মোৰ গাত কৰোণা চৰোণা নাই চাওক করোনা সরোনার কথা নয় আপনি একজন বিয়া ফাটা মোটা মানুষ আর আমি ফুল কুমলিয়া ছোৱালীৰ গাত আপনি কিয় হাত দিব ইছৰাম বৰ বেয়াকে কৈছা দেই একো তুমি বেয়া- এই থানাখনৰ পৰা নাযাওঁ বুলি ভাবিছিলো কিন্তু যি দেখিছো যামেই মই স্যার 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 সেয়া এয়াহে কৰিলা ছাৰক খেদিহে এৰিবা ও তাৰমানে এতিয়া মানে ছাৰক আমি হে দিছো আপোনাৰ উল্টা পুল্টা কথাৰ কাৰণে এতিয়া ছাৰৰ খং উঠিছে এতিয়া যে তুমি মোক টাচ কৰিলা এইটো বিচাৰ কোনে কৰিব গেট লষ্ট বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে সুথল